Hi guys, Chiku. Hello Koidia, hello Koidia. আৰু আপোনালোকে এটা কথা বেয়া নাপাব সি বহুত সৰু হৈ আছে সেইকাৰণে তাৰ গুটে মুখখন মই এতিয়া দেখাই নিদিও প্লিজ আপোনালোকে বেয়া নাপাব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব দে আৰু ভিডিঅ'বোৰ শেয়াৰ কৰিব লাইক কৰিব না চিকু তুমি কৈ দিয়া মই থকা ভিডিঅ'বোৰ আপোনালোকে লাইক কৰিব দে আৰু মোক বহুত মৰম কৰিব কৈ দিয়া মোক বহুত মৰম কৰিব Hey guys, আজি সুকু কুছত লৈ কিনে ভিডিঅ' বনাবলৈ ওলাইছো এতিয়া বাইছে দিপৰীয়া এটা বাইছে আৰু আমাৰ চুকু হামুচামু দি উঠিছে গাখু চাখু খাই উঠিছে যেহেতু চুকু ৰিলেটেড ভিডিঅ'টো হয় তো সেইকাৰণে আমাৰ চুকুটোক লগত লৈ লৈছো মই ভিডিঅ' আজি ভিডিঅ'টো হল আমাৰ চুকুৰ নামটো বহুতে মোক সুধি আছে বা চুকুৰ নাম কি হয় আসল নামটোৱে চুকু হয় নে কিবা বেলেগ নাম আছে একচুয়ালি আমাৰ চুকুলৰ নামটো হল অনৱ ANAV অনৱ আমাৰ চুকুৰ নামটো হল অনৱ আসল নামটো অনৱটো দাদা আৰু বৌৱে আগৰ পৰা ভাবিছিল যে তাৰ নামটো অনৱ ৰাখিব ৰাখি যিয়ে নহওক ৰাখি দিবা আৰু আমি এক্সট্ৰা নাম ৰাখিম ৰাখিছোৱে অলৰেডি তো অনৱটো মানে মেইন নাম তাৰ আৰু যোনটো মাতা নাম বা মানুহক আমি যোনটো নামেদি কি আৰু মানুহক চিনাকি কৰাই দিম সেই মানুহক চিনাকি কৰোৱা নামটো হল অনৱ চুকুটো জাষ্ট আমাৰ ঘৰত মাতা মৰমৰ নাম চুকুলু চুকু বেটা এইবোৰ ঘৰত মাতা নাম তাৰ আৰু আসল নামটো হল অনৱ আপোনালোকে অনৱ বুলি মাতিব আৰু চুকু বুলিও মাতিব পাৰে কোনো কথা নাই অনৱ নামটো ৰখাৰ কাৰণটো কি হেতু এতিয়া কও বৌৰ নাম হল সাগৰিকা আৰু দাদাৰ নাম হল সমুদ্ৰ সমুদ্ৰ আৰু সাগৰিকা দুইটাই সাগৰক মিন কৰে যিহেতু সেইকাৰণে ইয়াৰ নামো অনৱ হৈছে অনৱ মানে হল মহাসাগৰ সাগৰ আৰু মহাসাগৰ মিলি গৈছে তো আৰু লগতে অনৱ নামটো ৰখাৰ আন এটা কাৰণ হল গণেশ বাবাৰ আন এটা নাম অনৱ তো সেইকাৰণে আমাৰ টিকলুৰ নামটো ৰাখিলে অনৱ আমাৰ চুকুলু এতিয়া অকমান জাপ মাৰিব পৰা হৈছে এনেকে লৈ থাকিলে কি নাথাকে তাক এনেকে ল'ব লাগে ইমান জানা হৈছে আমাৰ চুকুলুটো বৰ এটা আমনি নকৰে আমাক খালি সি দিনত বেছিকে হামু দিয়ে আৰু ৰাতি মাক দেউতাকক খুবলৈ নিদিয়ে সেইটোৱে তাৰ প্ৰব্লেম বেলেগ একো প্ৰব্লেম নাই আমাৰ চুকুলুৰ ন আমাৰ চুকু টাইমত গাখু খাব টাইমত হাগু দিব টাইমত চুচু দিব সব বস্তু টাইমত কৰে খালি হামু দিয়াটো ৰাতি কমকে কৰে আৰু দিনত হামু দিয়াটো অকমান আমাৰ চুকুৰ বেছি কিন্তু একো নাই ডাঙৰ হলে এইটো এডজাষ্ট হৈ যাব আমাৰ চুকু যে কিমান বেছি মৰম পাইছে আমি কি কৰো তাক মানে মাজত বহাই দিও বিছনাখনত মাজত বহাই কিনে আমি চাৰিও পিনে মানে এনেটো ধৰক বাচ্চা কিতেও শুই থাকিলে হওক বা হাৰপাই থাকিলে হওক বিছনাত অকলে এৰিব নালাগে বা জুল্লাত কিতেও অকলে এৰিব নালাগে কোনোবা নহয় কোনোবা এটা মানুহ থাকিব লাগে বহা কোনোবা নহয় কোনোবা এটা সৰু বেবিটোৰ ওচৰত থাকিব লাগে কিন্তু আমাৰ মানে এনেকুৱা হয় কোনোবা এটা নহয় আমি 4-5টা মানুহ একেলগে তাক বহি কিনে চাই থাকো বা তাক খেলাই থাকো ইমানে মানে মৰম কৰো আমি আমাৰ গুটেই গিটাই মা দেউতা সৰু দাদা মাক দেউতাকটো আছে আৰু আমি গিটা অকমান কি কম বেছিয়ে কৰো কিজানি মাক দেউতাকতকে তেনেকুৱা টাইপৰ হৈছে আৰু আজিকালি দীক্ষিতাই প্ৰায় আমাৰ ঘৰতে ভাত খোৱা হয় ন আৰু কি কৰে তাই এতিয়াতো অনলাইন ক্লাছ চলি আছে স্কুল নাই অনলাইন ক্লাছৰ সময়ত কিবাকে ক্লাছখিনি কৰি মানে গাখীৰ খুৱাব যায় বটলত লৈ কিনে তাই হাত মালিচ কৰিব যায় কিবা মালিচ কৰিব যায় এইবোৰ মানে তাই হাগু দিলে ধুব নাজানে বাট মই হাগু থৈছো আমাৰ চুকু দেখি কিনে মানে তাই যেতিয়াৰ পৰা চুকু আহিছে আমাৰ ঘৰলে যেতিয়াৰ পৰা তাই মানে পাগলৰ দৰে হৈ গৈছে পঢ়াখিনি হলে তাই আহিব দৌৰি কিনে আগতে যদি ধৰক 1 ঘণ্টা দেৰিকে হৈছিল এতিয়া মানে হেতু নাই তাই একদম পুৰা টাইমত আহিবা না কি বুলি মাতে মোক তুমি কৈ দিয়া তোমাক কি বুলি মাতে দি বা কাৰণ মোৰ ফাৰ্ষ্ট লেটাৰটো যায় দি পৰা এইকাৰণে সৰু হৈছে দীক্ষিতাটো কিমান ডাঙৰ হয় দীক্ষিতা ক'ব নোৱাৰে ন তো সেইকাৰণে দি বা কয় আৰু আমাৰ চুকুৰ কাৰণে আপোনালোকে ইমান মৰম দিছে ইমান ধুনীয়া কমেন্ট কৰিছে আমাৰ চুকুৰ ফালৰ পৰা থ্যাংক ইউ আৰু মোৰ ফালৰ পৰা থ্যাংক ইউ চুকু থ্যাংক ইউ কৈ দিয়া থ্যাংক ইউ যা দিবা ওলাই দিতে আমাৰ চুকু না
সকলোকে থেংক ইউ ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে আমাৰ চকুৰ কাৰণে আৰু এনেকৈ আপোনালোকে মৰম দি যাব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইবটো কৰিব লাগিব তেতিয়াহে মোৰ মন যাব আৰু চকুৰ ভিডিঅ' দিবৰ কাৰণে তো আজিৰ ভিডিঅ'টো চকুৰ নাম ক'লোঁ কি নাম বহুতে যিহেতু সুধি আছিল কি ৰাখি কি নাই সেইকাৰণে মই ভাবিলোঁ চকু সাৰ পাই থাকোঁতে চকুক লৈ লৈ ভিডিঅ' এটা বনাওঁ গম পালে গোটেইখিনি তো আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি সেই ভিডিঅ'টো ভাল পালে লাইক এটা এনেকৈ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আমাৰ চকুৰ নামটো সকলোৱে গম পায় আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু যদিহে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে বা নতুনকৈ আজি ভিডিঅ' চাইছে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ছাবস্ক্ৰাইব কৰিব আৰু যাতে অতি সোনকালে মোৰ 50K হৈ যায় আপোনালোকে আশীৰ্বাদটো বেছিকৈ দিব অলপমান না চিকু কৈ দিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়ে আপোনালোকে তোমাৰ ফালে চাই থাকে তোমাক মৰম কৰে বাই বাই